নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহা আজি আমি কিছুমান নিৰ্দিষ্ট যোগ দিয়া থাকিলে এটা ত্ৰিভুজ কেনেদৰে অংকন কৰে হেয়া শিকো তাৰ আগতে আমি কেইটামান কথা মনত পেলাই লওঁ ত্ৰিভুজৰ সৰ্বসমতা তোমালোকে ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে আগৰ শ্ৰেণীত শিকিছা এটা ত্ৰিভুজৰ প্ৰতিটো বাহু আৰু প্ৰতিটো কোণ যদি অন্য এটা ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ সৈতে সমান হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব ইয়াত মই অনুৰূপ অংশবিলাকক একে ৰং দি থৈছো এই বাহুটোৰ অনুৰূপ বাহু হৈছে এইটো বাহুৰ অনুৰূপ বাহু হৈছে এইটো বাহুৰ অনুৰূপ বাহু হৈছে এইটো কোণৰ অনুৰূপ কোণ এইটো কোণৰ অনুৰূপ কোণ এইটো আৰু এইটো কোণৰ অনুৰূপ কোণ এইটো এটা ত্ৰিভুজ সৰ্বসমতাৰ তিনটা চিকাৰ্যও তোমালোকে পঢ়িছিলা নিশ্চয় ইয়াৰ প্ৰথম চিকাৰ্যটো আছিল বাহু 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 চিকাৰ্য এই চিকাৰ্যটো মতে কি আছিল এটা ত্ৰিভুজৰ বাহুকেইটা যদি অন্যটো ত্ৰিভুজৰ অনুৰূপ বাহুকেইটাৰ সৈতে সমান হয় তেতিয়া হলে ত্ৰিভুজ দুটা সৰ্বসম হ'ব এই বাহুটোৰ লগত সমান এই বাহুটো এইটো বাহুৰ লগত সমান আৰু এই বাহুটো এইটো বাহুৰ লগত সমান দ্বিতীয় চিকাৰ্যটো আছিল বাহু কোণ বাহু চিকাৰ্য এই চিকাৰ্যৰ মতে এটা ত্ৰিভুজৰ দুটা বাহু আৰু মাজৰ কোণটো অন্যটো ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ লগত সমান হলে ত্ৰিভুজ দুটা সৰ্বসম হ'ব যদি আমি এই দুটা বাহু লওঁ তেতিয়া এইটো কোণ ল'ব লাগিব যদি এই দুটা বাহু লওঁ এইটো কোণ ল'ব লাগিব তৃতীয় চিকাৰ্যটো আছিল কোণ বাহু কোণ চিকাৰ্য এই চিকাৰ্যৰ মতে যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু ইহঁতৰ উমৈহতীয়া বাহুটো অন্যটো ত্ৰিভুজৰ অনুৰূপ কোণ আৰু বাহুৰ সৈতে সমান হয় তেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হ'ব যদি এই দুটা কোণ লওঁ তেতিয়াহ'লে মাজৰ বাহুটো ল'ব লাগিব এই দুটা কোণ ল'লে এই মাজৰ বাহুটো ল'ব লাগিব তোমালোকক কেতিয়াবা যদি এটা ত্ৰিভুজ আঁকিবলৈ নিৰ্দিষ্ট কিছুমান যোগ দি থয় তাত ধৰা তিনটা কোণৰ মাপ দি থলে তেতিয়া তোমালোকে আঁকিবলৈ দিয়া ত্ৰিভুজটো সৰ্বসম ত্ৰিভুজ নহবও পাৰে কিয়নো হয় তোমাৰ বাহুপাত ছুটি হ'ব পাৰে নহয় দীঘলো হ'ব পাৰে হেহে তোমালোকক কিছুমান যোগ দি ত্ৰিভুজ এটা আঁকিবলৈ দিলে তোমালোকক এই তিনটাই দিব হয় তিনিটা বাহুৰ মাপ দিব নহয় দুটা বাহু আৰু মাজৰ কোণটো দিব নহয় দুটা কোণ আৰু মাজৰ বাহুৰ মাপটো দিব তোমালোকে এই তিনটা নিয়মৰ ত্ৰিভুজ আঁকিবলৈ শিকিলে হ'ব এতিয়া আজি আমি বাহু 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 মানে তিনটা বাহুৰ মাপ দিলে কেনেদৰে এটা ত্ৰিভুজ আঁকে সেইটো শিকো আহা তাৰ বাবে আমি এটা উদাহৰণ লৈ লৈছো 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ অংকন কৰা তাৰ বাবে মই 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ দুডাল বাহু ইয়াত আঁকি ললো এম আৰু এন আৰু 6 সেন্টিমিটাৰ বাহুপাত মই ডাইৰেক্ট ইয়াতে আঁকি লৈছো দেখিছানে স্কেলৰ হাত 6 সেন্টিমিটাৰ বাহুপাত তোমালোকে ইচ্ছা কৰিলে 6 সেন্টিমিটাৰ বাহুপাতত ইয়াত আঁকি লৈ কম্পাছৰ সহায়ত ব্যাসাৰ্ধলৈ আঁকিব পাৰা কিন্তু মই সময় বচাবলৈ ডাইৰেক্ট ইয়াতে আঁকিছো এতিয়া আমি কম্পাছৰ সহায়ত 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লওঁ 5 সেন্টিমিটাৰ ব্যাসাৰ্ধটো তোমালোকে স্কেলৰ সহায়তো ল'ব পাৰা কিন্তু মই ইয়াত যেহেতু আঁকি থৈছো ইয়াতে ল'ম এই 5 সেন্টিমিটাৰ ৰেখাখণ্ডৰ সমান ব্যাসাৰ্ধ ল'ম 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ বি বিন্দু কেন্দ্ৰ কৰি এই BC বাহুডাল যিডাল আমি 6 সেন্টিমিটাৰ ৰেখাখণ্ড আঁকি থৈছিলো তাৰ ওপৰ ফালে এটা বৃত্তচাপ আঁকিম এতিয়া আমি এই C বিন্দু কেন্দ্ৰ কৰি এই বৃত্তচাপটো কটাকৈ 4 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ অন্য এটা বৃত্তচাপ আঁকিম এতিয়া 4 সেন্টিমিটাৰ ব্যাসাৰ্ধ এতিয়া যেনেকে 5 সেন্টিমিটাৰ মই দেখাইছিলো তেনেকে ল'ব পাৰা কিন্তু স্কেলৰ সহায়ত তোমালোকে আঁকি নললে ডাইৰেক্ট ল'ব পাৰা মই এইটো স্কেলৰ সহায়ত দেখাই দিছো কেনেকে ল'ম চাৰি সেন্টিমিটাৰ ব্যাসাৰ্ধ C বিন্দু কেন্দ্ৰ কৰিম মই যেহেতু কম্পাছ পাত ঘূৰাই নললো বেকা কৰিয়ে লৈছো দেই আগৰ বৃত্তচাপটো কটাকে এটা বৃত্তচাপ আঁকিম ধৰিব পাইছা নিশ্চয় এই দুটা বৃত্তচাপে এই বিন্দুটোত কাটিছে এই বিন্দুটোৰ নাম দিলো ধৰা আমি A
এতিয়া আমি BA আৰু CA সংযোগ কৰিম যিটো বিন্দুত কাটিছে তালৈকে সংযোগ কৰিব লাগিব দেই এই ABCA হৈছে আমি আঁকিবলগীয়া ত্ৰিভুজ এতিয়া আমি অনুশীলনী 11.1 ৰ 2 নম্বৰ অংকটো কৰো আহা এই অংকটো কি কৈছে 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা তাৰ পিছত ইয়াৰ সদিশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটো অনুৰূপ বাহুবোৰৰ 3 ভাগৰ দুগুণ হয় এই প্ৰশ্নটো উত্তৰ কৰিবলৈ প্ৰথমতে আমি ABC ত্ৰিভুজটো অলপ আগতে দেখুৱাৰ ধৰণে আঁকি ললো ইয়াত AB 5 সেন্টিমিটাৰ BC 6 সেন্টিমিটাৰ আৰু AC 4 সেন্টিমিটাৰ এতিয়া ইয়াৰ সদিশ ত্ৰিভুজটো আঁকিবলৈ আমি আগৰ সদিশ ত্ৰিভুজ অঁকা নিয়মে অৱলম্বন কৰিম যিটো মই তোমালোকক অলপ খৰকে দেখাই যাম প্ৰতিটো ষ্টেপ ইমান নেদেখাও কাৰণ আগতে দেখাই ললো আৰু অঙ্কন প্ৰণালীটো লগে লগে কৈ যাম ইয়াৰ অঙ্কন প্ৰণালী সম্পূৰ্ণ আগৰটোতে একে মাত্ৰ তোমালোকে ABC ত্ৰিভুজ এটা অঁকা হল বুলি আগতে লিখিছিলে এতিয়া লিখিব লাগিব ABC ত্ৰিভুজটো এনেদৰে অঁকা হল যাতে AB 5 সেন্টিমিটাৰ BC 6 সেন্টিমিটাৰ আৰু AC 4 সেন্টিমিটাৰ এতিয়া আমি ইয়াৰ সদিশ ত্ৰিভুজটো আঁকো আহা প্ৰথমতে আমি কি কৰিম BC লগত সূক্ষ্ম কোণ কৰাকৈ BX ৰশ্মি আঁকিম এতিয়া আমি BX ৰ ওপৰত 3টা বিন্দু লম কিয় 3টা বিন্দু লম কাৰণ আমাৰ ভগ্নাংশটো দিছে 3 ভাগৰ 2 ইয়াৰ ডাঙৰটো হৈছে 3 এই কাৰণে BX ক আমি 3 ভাগ কৰিম কিহৰ সহায়ত কম্পাছৰ সহায়ত এতিয়া আমি BX ৰ ওপৰত 3টা বিন্দু B1 B2 B3 এনেদৰে ললো যাতে B1 = B1 B2 = B2 B3 এতিয়া B3C আমি সংযোগ কৰিম আমি B3C সংযোগ কৰিলো এতিয়া B2ৰ মাজেৰে যেহেতু 3 ভাগৰ 2 এভাগ দুভাগ B2ৰ মাজেৰে B3C সমান্তৰালকৈ এডাল ৰেখাখণ্ড এতিয়া আমি B3Cৰ সমান্তৰালকৈ B2ৰ মাজেৰে BC বিন্দুত কটাকৈ B2C' আঁকিলো এতিয়া আমি C' মাজেৰে ACৰ সমান্তৰালকৈ AB কটাকৈ এডাল ৰেখাখণ্ড আঁকিব লাগে হেডাল আঁকো আহা CAৰ সমান্তৰালকৈ C' মাজেদি AB A' বিন্দুত কটাকৈ C' ৰেখাখণ্ড অঁকা হল এই A', আমি আঁকিবলগীয়া ABCৰ সদিশ ত্ৰিভুজ এতিয়া তোমালোকে নিশ্চয় মন কৰিছা 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ বাহুৰ ত্ৰিভুজটো আঁকি লোৱাৰ পিছত সদিশ ত্ৰিভুজ অঁকাৰ প্ৰণালী সম্পূৰ্ণ আগৰ ভিডিঅ' দুটাৰ সৈতে একে হেহে মই ইয়াৰ প্ৰতিটো ষ্টেপ বিতংভাৱে দেখুৱা নাই আগৰ ভিডিঅ' গিটাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম কোনোবাই পাহৰি গৈছা বা নাই চোৱা যদি চাই ল'ব পাৰিবা সত্যাপন আৰু অঙ্কন প্ৰণালী পৃষ্ঠা এটা মই তোমালোকৰ সুবিধাৰ্থে দি দিছো তোমালোকে লিখি ল'ব পাৰিবা সত্যাপনটো মই বুজাই দিয়া নাই যেহেতু আগৰ ভিডিঅ'টোত বুজাই দিয়া আছিলে আমি বাহু আৰু কোণ বাহু কোণ পদ্ধতিৰে ত্ৰিভুজ অঁকাৰ আগতে ইয়াৰ পিছৰ ভিডিঅ'ত আমি প্ৰথমতে নৱম শ্ৰেণীৰ কেইটামান অঙ্কন মনত পেলাই লম আজিৰ বাবে ইমানেই ধন্যবাদ